নমস্কাৰ মই নেইনা বৰুৱা আৰু মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এতিয়া আহি আছোঁ এতিয়া দুপৰীয়া সময় হৈছে। এতিয়া মই আহি আছোঁ ৱাটাৰ ছাপ্লাই আৰু এইফালে হাবিত্য এটা হস্পিটেলৰ পৰা ডিউটি কৰি আহিছে, পলিঅ' ডিউটি হৈ আছিলে। তাৰ পাছত মই এইফালে আহি আছোঁ এতিয়া খোজকাঢ়ি ৱাটাৰ ছাপ্লাই আহিছোঁ। কাৰণটো হৈছে যে মোক দেউতাই বহুত দিনৰ পৰা কৈ আছে যে মই ধুনীয়াকৈ ৱাটাৰ ছাপ্লাইটো থৈছোঁ, মোক ছাপ্লাইটোৰ ভিডিঅ' এটা ধুনীয়াকৈ বনাই দিবা। আৰু দেউতাই কৈ থাকে কাৰণে মই ভাবিলোঁ আজি ধুনীয়াকৈ দেখুৱাম আৰু আমাৰ ছাপ্লাইটো কেনেকুৱা। দেউতাই খুব ধুনীয়াকৈ ফুল ৰুইছে হা। যেতিয়া ৱাটাৰ ছাপ্লাইটো বনাই হ'ল তেতিয়াৰ পৰা যিহেতু দেউতা ইয়াত থাকে, সেইকাৰণে দেউতা ধুনীয়াকৈ ফুলৰ কি আৰু সৰুকৈ ফুল ৰুইছে আৰু বাগিচা এখন পাতিছে। সেয়াই কৈ থাকে ভিডিঅ' বনাই থকা মোৰো ছাপ্লাইটো ভিডিঅ' এটা বনাই দিবা। সেইকাৰণে আজি মই ভাবিলোঁ যে বনায়ে দিওঁ। আৰু আজি দেউতাই কেইটামানৰ ফুলৰ পুলি আনিছে সেয়াকে ৰুব এতিয়া, তাকে দেখুৱাম বুলি ভাবিছোঁ কি আনিছে। আৰু এইফালে মা আৰু দেৱজনী খুৰীয়ে বহি আছে তামোল খাই তামোলতী বাইদেউজনী। তাৰ পাছত এয়া দেউতাই এতিয়া ফুল ৰুবলৈ লৈছে, পুলি কেইটামান আনিছে, সেইকেইটা ৰুব আজি। আৰু মই এতিয়া দেখুৱাই যাম কিনো ফুল আছে ইয়াত, আৰু সেয়া চাই যাব। এইফালে কিবা ফুল নামটো মই পাহৰি থাকিলোঁ কি আছিলে। তাৰপিছত জবা ফুল আছে, কিবা ৰঙাটো নে গুলপীয়াটো নাজানো। তাৰপাছত ইয়াত ধুনীয়াকৈ ফুলিছে। এতিয়া যিহেতু ফুলৰ ছিজন হয় ঠাণ্ডা দিনত যিহেতু ফুলবিলাক ভালকৈ ফুলে, সেইকাৰণে ফুলিছে ধুনীয়াকৈ। আৰু এইফালে ডাঙৰ নাৰ্জী কিবা ডাঙৰ হৈ গৈছে আৰু। তাৰপাছত এইফালে আছে অপৰাজিতা, এইটো বেঙুনীয়াটো অপৰাজিতা। আৰু এইফালে দেউতাই কাতি বিহুৰ দিনাখন ধুনীয়াকৈ তুলসী পুলি এটা ৰুইছিলে আৰু ইয়াত ধুনীয়াকৈ থৈ দিছে এনেকৈ। তাৰপাছত এইফালে এটা পাৰ্ট আছে, যিহেতু এইটো ছাপ্লাই হয় সেইকাৰণে পাৰ্টকৈ আছে, অলপ খালী জেগা। সিফালে এটা পাৰ্ট আছে আৰু এইফালে মাটিৰ পাৰ্ট অকণমান আছে। এইফালে আকৌ এইটো ৰুইছে ৰজনীগন্ধা, এইটো বগা ৰজনীগন্ধাটো বহুত ধুনীয়াকৈ ফুলে, ডাঙৰকৈ, বহুত ভাল লাগে ফুলিলে। এতিয়া ফুলা নাই। আৰু এইফালে খালী হৈ আছে অকণমান, এইফালে ধুনীয়াকৈ চাফা কৰি এইফালেও ফুল ৰুব। এয়া অকণমানহে কেইপামান লগাই থৈছে। আৰু এইফালে এতিয়া চাইডে ৱালত দি থৈছে, এইফালে টাবত ৰুইছে, সিফালে মাটিত ৰোৱা আছিলে। আৰু এই ফুলপাহ মোৰ বহুত ধুনীয়া লাগে, একদম চকলেট কালাৰ যিহেতু। আৰু এইফালে আমাৰ মালিকনী ছাপ্লাই মালিকনী, এনেই কৈছোঁ দেই, দেউতা আহে মা নহয়, মাও আহে আৰু কেতিয়াবা মাজে মাজে। তাৰপাছত ধুনীয়াকৈ ফুলিছে ফুল। আৰু ফুলবিলাক যিহেতু ফুলিলে বেছি মনটো ভাল লাগে, নুফুলিলে আৰু এনেই ভাল নালাগে, আৰু ফুলিলে একদম বহুত ভাল লাগি যায় মনটো। আৰু এইফালে ধুনীয়াকৈ এতিয়া শাৰীকৈ ধুনীয়াকৈ ৰুই থৈছে। এইফালে মাটিতো ৰোৱা আছে, ওপৰত ৱালতো ৰোৱা আছে। তাৰপাছত টাবত ফুলিছে এতিয়া ধুনীয়াকৈ। আৰু ময়ো ফুল বহুত ভাল পাওঁ দেই, ময়ো ৰুওঁ মই ফুল বহুত ভাল পাওঁ। আগতে ময়ো ৰুইছিলোঁ, কিন্তু কি হয় আমাৰ ঘৰত ৰুলে ছাগলীয়ে খাই পেলাই আৰু ইয়াত যিহেতু চাৰিওফালে ৱাল আছে সেইকাৰণে ভাল ছাগলী আহিব নোৱাৰে। কিন্তু আমাৰ ঘৰত ৰুলে ছাগলী গৰুৱে খাই পেলাই। তাৰপিছত আৰু মই বাদ দিয়া নাই, কেতিয়াবা মাজে মাজে ৰুওঁ, কিন্তু কলেজ থাকে কাৰণে অলপ অসুবিধা হয় চব মেনেজ কৰিবলৈ। আৰু এইফালে এতিয়া ৱালৰ পাৰ্টটো শেষ। আৰু এইফালে কিনি অনা ফুলকেইটা আজি আৰু আনিম বুলি কৈছে, কিন্তু অকলে আনিব নোৱাৰে যিহেতু, সেইকাৰণে আজি ইমানেই আনিলে, পাছত আকৌ আনিব বোলে। কিনো আনিছে নাজানো। আৰু এইফালে ধুনীয়াকৈ ফুলবিলাক শাৰীকৈ থৈ দিছে। যোনকেইটা আনিছিলে সেইকেইটা এতিয়া ৰুইছে। আৰু এইফালে লাইনকৈ এতিয়া মাটিত ৰুবলৈ লৈছে, ৰোৱাৰ পাছতে পানীও দি ল'লে। তাৰপাছত যিহেতু নতুনকৈ এইটো ছাপ্লাইটো বনোৱা হৈছে, বেছিকেইদিন হ'ল দিন, এবছৰমান হ'ল, কিন্তু তেতিয়া ফুল লগোৱা নাছিলে, অলপ দিনৰ আগতহে লগাইছে, সেইকাৰণে ভালকৈ ফুলবিলাক লগোৱা হোৱা নাই, ফুলাও নাই নতুনকৈ যিহেতু লগাইছে। আৰু এতিয়া ইমানেই ডাঙৰ হৈছে পাছলৈ আৰু ফুল লগাম কৈ আছে, আৰু তেওঁ বহুত হেঁপাহ হৈছে ফুলৰ প্ৰতি। তাৰপাছত সেইকাৰণে দেখাব এতিয়া ভালকৈ নোৱাৰিম, পাছত আকৌ যদি ভাল ফুল লগাই তেতিয়া আকৌ দেখাম। আজি ইমানখিনিয়ে ফুল দেখুৱাম আৰু যিমানখিনি দেখাব পাৰোঁ। আৰু এইফালে কিছুমান ফুলিছে, কিছুমান ফুলা নাই।
এই পাৰ্টটোত ইয়াতে সামৰিছোঁ আকৌ নেক্সট পাৰ্ট এটালৈ যাওঁ মানে বেলেগ এডোখৰ জেগালৈ আৰু এইফালে এওঁক এতিয়া সেই গোবৰ মাটি আনিবলৈ কৈছে মানে ৰুবৰ কাৰণে নেযাওঁ কৈ আছে আৰু এইফালে আমাৰ ঘৰৰ ওচৰত দাদা এজন গুদুদা বুলি কয় সেই ইয়াত দেখিছেনে ৱাটাৰ ওপৰত মানে হেৰি আছে কি বুলি কয় টেংকিটো আছে পানীৰ টেংকি তাত বগাই ফুৰিছেগৈ মানে ফুলৰ লগতে ইয়াত পাচলি খেতিও আছে অলপ এইফালে জলকীয়া আছে ভোট জলকীয়া তাৰপিছত সেইফালে টেঙা মৰা পাত আছে মানে টেঙা মৰা গছ আছিলে এইফালে ভোট জলকীয়া দুটাহে লাগিছে মানে বহুত কিবা কিবি ৰুই থৈছে আৰু এটি দুটিকৈ মানে আৰু এইফালে আদা পাতো আছে আদা পাতো মানে কেতিয়াবা লৈ যায় আৰু ঘৰত খাবৰ কাৰণে এইফালে আকৌ কলগছজোপা ৰুইছিলে কলগছজোপা এতিয়া সৰু হৈ আছে ডাঙৰ হ'লে মানে কল খাবলৈ পাম আৰু যদিহে থাকেগৈ তেতিয়ালৈ আৰু এইফালে কলপুলি এটা আছে আৰু এইফালে কিছুমান পুলি মানে ডাল আৰু পচাই থৈছে আৰু এইফালে আছে এল'ভেৰা তাৰপিছত নাৰ্জী ফুল কিবা কিবি পচাইছে তাৰপিছত এয়া মান ধনিয়াও আছে কিবা কিবি তাৰপিছত এইফালে কিবা ডাল মানে কিবা ফুলৰ ডাল পচাইছে তাৰপাছত এইফালে আকৌ কলগছৰ মানে শাৰীকৈ মানে ৰুই থৈছে কলগছ মানে কলগছ আছে মানে অলপমান তাৰপাছত এইফালে আকৌ আছে এইফালে এইজোপা হৈছে ডাঙৰ মানে ডাঙৰ হৈছে গছজোপা বগৰী গছ ৰোৱা আছে বগৰী পুলি দুটা ৰুই থোৱা আছে আৰু এইফালে বিলাহী গছ আছে তাৰপাছত তাৰ ছাইডত আছে তামোল পুলি ৰুই থৈছে আৰু এইজোপা হৈছে মানি প্লাণ্ট আমাৰ ঘৰৰ ফুল মানে ৰোৱা হয় মই তাৰপাছত এইজোপা ডাঙৰ হৈছে তাৰপিছত মানে চব নেদেখোঁ আৰু এইফালে কিছুমান ফুলিছে মানে আৰু আছে ফুল বহুত কিন্তু চাফা কৰা নাই কাৰণে নেদেখুৱাওঁ যেতিয়া চাফা কৰিম ভালকৈ তেতিয়া দেখুৱাম মানে চাফা কৰিবলৈ টাইম পোৱা নাই মানে পৰীক্ষা হৈ আছে যিহেতু কিছুমান মোৰো কালেকশ্যন আছে বেলেগ সেয়া পিছৰ ভিডিঅ'ত দেখুৱাম আৰু এইজোপা হৈছে পাৰিজাত ফুল মই ৰুইছিলোঁ কিন্তু লগা নাই এতিয়ালৈ আৰু আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই